Rangmon. Relative permeability. It is defined as the. কি আছিলে বে এনেকৈ হ'লে কাইলৈ মোৰ কি হ'ব মই চেছ একো নাই মিষ্টাৰ কৌশিক ইউ কেন ডু ইট আকৌ মনত পেলা ৰিলেটিভ পাৰ্মিবিলিটি ইট ইজ ডিফাইন এজ দ্য ৰেচিঅ' অফ দ্য কি আছিলে বে ইহঁতৰ চাগে গোটেইকেইটাই বহি মেলি শেষ আৰু মোৰ কি হ'ব কাইলৈ এটা কাম কৰোঁ এহেঁতলৈকে ফোন এটা কৰোঁ কালি কৰোঁ ঋতুৰাজলৈকে কৰোঁ এই নাই তাৰ মাকে গালি দিব চিন্মলীকে কৰোঁ মাৰ বঢ়িয়া মাৰ দাদা এতিয়াহে ফোন কৰিবলৈ পাইছে হেল্ল' অঁ ক কি কৰিছ পঢ়ি আছ চাগে হয়নে গেম খেলি আছিলো গেম খেলি আছিলি ভয় লগা নাই নে অলপো হয় ভয় কেলে কৰিম আকৌ কাইলৈ পা যে এক্সাম পাহৰি গলি নি নে পঢ়ি মেলি শেষ তোৰ পৰীক্ষাহে ভয় লাগিবলৈ কি আছে আহি থাকিব গৈ থাকিব অ' বোপাই তই মানুহ নে কিয় মোৰ ভয়ত ফাটি গৈছে আৰু তই এইবোৰ কথা ক'বলৈ আহিছ আৰে বাবা হৈ যাব আৰামত হৈ যাব আৰে মোৰ এটা ডেফিনেশ্যন মনত ৰোৱা নাই আৰু তই কৈছ হৈ যাব তই এটা সঁচা কথা কচোন তোৰ চব পঢ়ি হৈ গ'ল হয়নে এবাৰ ক'লে নুবুজা নেকি নাই পঢ়া গেম খেলি আছিলো অ' দোষ শুন না সোনকালে ওচৰত পৰিলে শিকাবি দেই প্লিজ নিজে জানিলেহে শিকাম মই একোৱে নাজানো বে ওচৰত পৰিলে শিকাবি দেই প্লিজ মই কিবা এটা লাগিলে খুৱাই দিম তোক হ'ব বাৰু পাৰিলে চাবি মই এনেও লুকুৱাই নাথাকো তইহে মোৰ আচল দোস্তি ঐ হ'ব দেই ফোন এটা আহি আছে মোক থ এতিয়া আকৌ কোনে ফোন কৰিলে কেলে তইহে ফোন কৰিব পাৰ নি বেলেগে ফোন কৰিব নোৱাৰে ফোন থ দে বাই ফোনটো কাটিয়েই দিলে ই কেনেবাকে পেপাৰ চেপাৰ পোৱা নাইতো সেইকাৰণে ফোনটো কাটি দিলে নি বাৰু এই মগজটোত কিনো আহি থাকে এতিয়া লাগি যা মিষ্টাৰ কৌশিক ৰিলেটিভ পাৰ্মিবিলিটি জান বিজি আছিলো মানে কৌশিক পাগলটোৱে ফোন কৰিছিলে আকৌ মোৰতো খাই দিলে একদম কি তোমাক স্ক্ৰীনশ্বট লাগে তোমাৰ মোৰ ওপৰত বিশ্বাস নাই তেনে স্ক্ৰীনশ্বট কেলে লাগে এক্সাম মই দিম লিখিম মই তোমাৰ কি প্ৰব্লেম চিন্তা তোমাৰ মোক লৈ নে মই কাৰ লগত কথা পাতি আছিলো সেইটোক লৈ চিন্তা কি লাগিবই নিদো যা কি কৈ থাক বাই ৰাহুললৈকে ফোন এটা কৰোঁ নেকি ডিষ্টাৰ্ব হ'ব নি তাৰ এই হ'লে হওক হেল্ল' চৰি দোস্ত এইটো টাইমত ফোন কৰিলোঁ একদম বেয়া নাপাবি মোৰ মানে পঢ়ি হোৱাই নাই তামাম ভয় লাগিছে একেও বেয়া ভয় লাগিছে কালি যে কি হ'ব নহয় মোৰ যে এটা লেচন কি তোৰো নাই হোৱা নি তোৰে যদি নাই হোৱা বাকীবোৰ কি হ'ব নহয় মানে একো নাই দোস্ত দুটাই ফেইল কৰিলে একেলগে কৰিম আৰু তহঁতিতো অলপ চলপ পাৰিবি দুটাই মিলি মুঠতে একেলগে পাছ কৰি যাম কৌশিক তই কথাটো শুন মোৰ এটা লেচন বাকী আছে পঢ়িবলৈ কমপ্লিট কৰিম বুলি ভাবিছিলোঁ কাইলৈ নহ'বগৈ চাগে বেয়া ভয় লাগিছে কি হ'ব ষ্টুপিড ফোন ৰাখ হেল্ল' কৌশিক এইডালে কাটিলে যা পঢ়িব আছে বে তাৰ ভয় লাগিছে এটা চেপ্টাৰ ৰিভিজন কৰিবলৈ আছে চালা ষ্টুপিড ননচেন্স ই মোৰ মাথাটো বেয়া কৰি পঠালো কি কৰোঁ মই মাথাটো ঠাণ্ডা কৰিবই লাগিব কালে ফোন কৰোঁ লিজালৈকে ফোন এটা কৰোঁ লিজালে Benefits of marketing concept.
Marketing helps to provide a strong of more consistent social image. It helps to increase support from funding, public as well as private institution. এইটো চোন 2019 চনত আহিছিলে। এইটো হিচাপত এইটো 2021 দি দিব পাৰে। এইটো নোট কৰি থোৱা যাওক। এইটো যে কেলে ৰাতিখন ফোন কৰিলে কিনে কাইলৈ পৰীক্ষা কি কওঁ শুই থকাৰ কিবা এটা শুই আছে সি গম পাব লাগিব। হেল্ল' হেল্ল' কৌশিক কোৱা। শুইয়ে গ'লা নি? টোপনি কেনেকৈ আহিল? মই একদম ভয়তে মৰিছোঁ সেইখিনি পঢ়ি। নাই ক'তনো পঢ়ি হৈছে মোৰ। মই জানো ৰাতি বেছি দেৰিলৈকে পঢ়িবই নোৱাৰোঁ। ইমান টোপনি ধৰে 10:30 শুয়ে থাকিলোঁ। ইমান সোনকালে ভয় চয় নাই লগা নি? বহুত ভয় লাগিছে কিন্তু কিনো কৰিবা টোপনি মেইন মোৰ। আচ্ছা কৌশিক শুনা না বহুত ৰাতি হ'ল মোৰো টোপনি ধৰিছে শুই দিয়া দেই। টোপনি চপনি ক্ষতি কৰিলে তুমি যে কাইলৈ একো লিখিব নোৱাৰিবা। ঠিক আছে কৌশিক শুই দিয়া গুড নাইট। গুড নাইট। ভাল আপতখন দেই পৰীক্ষা আগত বা কোনোবাই ফোন কৰেনে ইভাগে আকৌ বছৰটোত এদিন মোলৈ মনতেই নপৰে। পঢ়িব লাগিব পঢ়িছিলোঁ বহীখন লৈ লওঁ তাঁতত যাওঁতে পঢ়ি যাব লাগিব। তাৰপিছত এডমিট ল'লোঁ চাগে চাব লাগিব। এডমিট ল'লোঁ, পেঞ্চিল ল'লোঁ, স্কেল ল'লোঁ, পেন ল'লোঁ। তাৰপিছত কি লাগিল এক্সট্ৰা পেন কি কৈছে এক্সট্ৰা পেন ল'লোঁ নাজানো। এক্সট্ৰা পেন ল'লোঁ এক্সট্ৰা পেন ক'লোঁ। শান্তি নাই ভগৱান। আঠটা বাজিলে শেষ। ওম জয় সৰস্বতী মাতাই নমঃ। ওম জয় সৰস্বতী মাতাই নমঃ। ওম জয় সৰস্বতী মাতাই নমঃ। মই আজি উপায়বিহীন মোক ক্ষমা কৰি দিবা। ওম জয় সৰস্বতী মাতাই নমঃ। ওম জয় সৰস্বতী মাতাই নমঃ। হে সৰস্বতী মাতা অপৰাধৰ বিধাখনক নকলক কৰিবা মাফ। ইয়াৰে আহিবা সকলো। এইবাৰ যেনে তেনে 40% মাৰ্ক এটা পোৱাই দিবা সৰস্বতী মাতা। মই এবাৰ দৌলত গৈ 10জনক দুখীয়া মানুহক খানা খুৱাম আৰু নেক্সট টাইম মই ভালকৈ পঢ়িম। কৃষ্ণ। কৃষ্ণ আজি বচাবা দেই। আজি আৰু মই 40% যেনে তেনে পালেই হ'ল আৰু দেই। কৃষ্ণ। কৃষ্ণ। ওম জয় সৰস্বতী মাতা বচাবা। কৃষ্ণ। Oh no! এই ৰিজাল্টটো বাৰু মোৰ ভবামতে হ'ব নালাগেনে। ইমান পঢ়িলোঁ
মোৰ লগতহে এনেকুৱা হয় ফটুৱা মানে আৰু দেই এই কৌশিকে ৰিজাল্টটো এইটোৱে নাই পোৱা চাগে তাক ৰিজাল্টটো দিয়ে দিওঁ নিব কৌশিক 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 অঁ কৌশিক অঁ ৰিজাল্টটো পালা নাই আকৌ তুমি ৰিজাল্ট এই ৰাতিখন হাৰ্ট ফেইল কৰি নামাৰিবা দেই ইমান অভাৰ এক্টিং তুমি ফোনটো খুলি চোৱাচোন বিশ্বাস কৰা নাই যদি তুমি 50% পাইছা কি কি হ'ল আকৌ আৰু অ'কে আৰে মই পাছ হ'লো তোমাৰ কি হ'ল কিনো ক'বা আৰু মোৰ যে একদম মানে বহুতেই বেছি বেয়া হ'ল কি ক'ম মাত্ৰ 90% জানা মাত্ৰ জানা মই যে আৰু এক্সপেক্ট কৰিছিলোঁ অ' আচ্ছা ঐ ৰ'বাচোন আমাৰ টপাৰে ফোন কৰিছে কনফাৰেঞ্চ কৰি দিয়াচোন চোৱাই নাই তাহাঁতৰ ৰিজাল্ট সিনো টপেই কৰিব অ'কে ৰ'বা মই কনফাৰেঞ্চ কৰি দিছোঁ হেল্ল' ঐ ল'ৰা তোৰ কি হ'ল আকৌ এই কিবা এটা ক চব চেছ বুজিছ চব চেছ ঘৰত এতিয়া মই কি বুলি ক'ম পাপাই যদি গম পায় মোক বেয়া গালি দিব বে ইমান পঢ়িলোঁ ইমান কষ্ট কৰিলোঁ এইবোৰহে হ'বলৈ পালে আৰে ভাই হ'ল কি ৰিজাল্ট কত 92% বুজিছ 92% মই মানে কি 92% ঐ চুপ একদম চুপ 92% পাইছ ক্লাছত টপ কৰিছ আৰু কান্দি দেখাবলৈ আহিছ টপত আহিব নোৱাৰিলোঁ ছেকেণ্ডতহে আহিলোঁ সেইটোৱে প্ৰব্লেম হৈছে এতিয়া ছেকেণ্ডত ঐ টপ কোন উৎপল নে প্ৰীতি ন' চিন্ময় 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 কতেই মৰো